শূন্যপুৰী কল্যাণ বিধল শূন্যপুৰী শংকৰৰ হৃদয় নমস্কাৰ সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এখন ভাওনা আছে যোৰহাট গড়মূৰত তো তালৈকে যাম অলপ পাছত তাৰে কিছুমান ক্লিপ মই মোৰ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভাওনাৰ ক্লিপ কিছুমান তাকে আপোনালোকে চাব চাই কেনেকুৱা পায় জনাব মোক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ঘৰৰ পৰা ওলাই আহিয়েই এয়া পালোহি আমাৰ যোৰহাটৰ চাৰ্কিট হাউচৰ সন্মুখৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰ ইয়াতে ত্ৰিমূৰ্তি ফাউণ্ডেশ্যন অসমৰ উদ্যোগত সদৌ অসম ভিত্তিত বৰগীত খোলবাদন আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আজি ভাওনাৰ দুহাৰৰ সকলো সদস্য আমাৰ ইয়াতে আছে বলক ভিতৰলৈ সোমাই যাওঁ বৰ্তমান ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে এয়া আমি সকলোখিনি ভাওনালৈ যাবলৈ সাজু হৈছোঁ কিন্তু আমাৰ আকৌ এজনে খোলেই নানিলে তেওঁ খোল বিচাৰি গৈছে আৰু তেওঁৰ কাৰণে ৰৈ আছোঁ আমিখিনি আৰু অৱশেষত খোল এটা পালে আৰু যেনিবা লাহেকৈ আমিও ওলাই দিলোঁ ভাওনালৈ বুলিয়ে এয়া আমি আহি পালোহি আমাৰ যোৰহাটৰ দাস এণ্ড কো চাৰিআলিটো চাৰিআলিটোৰ পৰা চিধা অলপ আহিয়ে সোঁফালে এয়া দহাবৰা চুকৰ ৰাস্তাটোৱেদি আমি গৈ আছোঁ এয়া আমাৰ আগৰ ৰিকি ভাই গৈ আছে ৰিকি ভাই এয়া আহি আমি এয়া যোৰহাটৰ ষ্টেচনটোৰ ওচৰ পালোহি এয়া আগত আমাৰ ৰিকি গৈ আছে ৰিকি এইয়া আহি পাই গ'লোহি যোৰহাট ইঞ্জিনিয়াৰিং কলেজ তো গৈ আছোঁ আৰু এইফালে বহুত ডাঙৰ এৰিয়া দেই এয়া আমি আহি পাইছোঁহি নামঘৰৰ ওচৰ ভাওনা ইয়াতে হ'ব আমিও ড্ৰেছটো কৰি লওঁগৈ আৰু ড্ৰেছ কৰিবলৈ আহিয়ে দেখিলোঁ এয়া আমাৰ দাদুদা দেখোন দাদুদাহঁতে মেকআপ কৰি আছে ইয়াতে আমিও ইয়াতে ড্ৰেছটো কৰি ল'ম আৰু কৰি মেলি ইয়াতে ওলাই আজৰি হৈ যাম এয়া আমাৰ মহিলাসকলৰ মেকআপ এজন নামটো কি আছিলে প্ৰতিম হয় নাই অনুপম দা এয়া আৰু এজন আমাৰ দাদুদাই কি আছে আজি দক্ষ বঢ়িয়া এইটো দিম আকৌ এইজন আমাৰ ৰিকি বায়েন এওঁৰ নিমন্ত্ৰণতে আজি ভাওনাখন কৰিবলৈ আহিছোঁ তই ৰিকি কিবা এষাৰ কৈ দিয়া সবতছে আচৰিত কথা এইটোৱে যে ভাস্কৰে ব্লগ বনাইছে তাকো প্ৰথম বাকী শুভেচ্ছা দিলোঁ ভালকৈ কৰি যোৱা চেনেলৰ নামটো কি ভাস্কৰ বৰুৱা বুলি আছে মজা ভাস্কৰ বৰুৱা সকলোৱে চাব লাইক কমেণ্ট আমি ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব ই যাতে অকণমান আগবাঢ়ি যাব পাৰে ধন্যবাদ দেই ৰিকি ভাই বায়না আমার দায় গেছে আমার বায়না দায় গেছে রসগোল্লা দায় কেটে আছে ভেলু ব্যান
এয়া আমাৰ হিমাজিতে ড্ৰেছ পিন্ধাই আছে চবকে। এয়া ময়ো ড্ৰেছ কৰি ল'লোঁ, সাজু হৈছোঁ আৰু। এইজন হৈছে আমাৰ গিৰীন্দ্ৰ গোস্বামী, মোৰ বন্ধু। এখেতে মোক প্ৰথম ভাওনা জগতলৈ উলিয়াই আনিছিলে। এইজন ব্যক্তিয়ে মোক প্ৰথম ভাওনা জগতলৈ উলিয়াই আনিছিলে, তো ইয়াক বহুত ধন্যবাদ। এতিয়া আপোনালোকক দেখুৱাইছিলোঁ যে কম্পিটিশ্যন হৈ আছে বুলি যে কৈছিলোঁ, তাত তেখেতে খোলবাদন কৰিছিলে। খোলবাদন কৰি দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গিৰীন্দ্ৰ খোলবাদনৰ কিছু অংশ আপোনালোকক ইয়াত দেখুৱাই দিছোঁ। এয়া আমাৰ ভাওনাৰ মেকআপ চলি আছে। এয়া আমাৰ তিলোচন্দাও মেকআপ কৰি আছে। চাউণ্ড আমাৰ এয়া বেনুদাৰ। এয়া ভাওনা আৰম্ভ হৈছে আৰু ভাওনা আৰম্ভণি গীতটো মই বেলেগকৈ আপলোড কৰিম, আপোনালোকে চাব পাৰিব।
তো ভাওনা শেষ হৈ গ'ল আৰু খালি বৰষুণ দি দিলে যাবলৈ এতিয়া দিগদাৰ হৈ গৈছে পাকটো খুলি দিয়া এইটো এতিয়া কাম নাই নহয় খুলি দিয়া পাকটো ফুটটো মোহাই দিয়া ভাওনাখন কৰি কেনেকুৱা পালে আৰু কোৱা ভাওনা কৰি ভালেই লাগিল বাৰু খালি এতিয়া কেনেকুৱা জাৰণ দিছে ফুল মানে গৰম উঠিলেও বুজিছানে ৰাইজে দেখিছে উপায় নাই আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই এনেকৈ আমি সাজ সজ্জা পিন্ধিব লগা হৈছে যাতে কোনেও যাতে একো বেয়া নাপায় আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই এনেকৈ পিন্ধিব লগা হৈছে বাকী ভাওনা চাব এই দিব ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ সংস্কৃতিৰ লগত যিখিনি জড়িত চেনেল মই সেইখিনি সদায় কওঁ যে আগুৱাই দিয়ক কাৰণ কেলৈ সংস্কৃতি বৰ্তমান বচাই আমাৰ ইউটিউব ফেচবুক মাধ্যমেৰে জীয়াই ৰখা হৈছে আৰু যিখিনি আমাৰ অশৃংখলিত ভিডিঅ' আছে সেইখিনি শ্বেয়াৰ নকৰিব যিখিনি ভাল ভাল ভিডিঅ' সেইখিনি শ্বেয়াৰ কৰক কাৰণ ইয়াৰ চেনেল বুলিয়ে নহয় এনেকুৱা চেনেল যিখিনি নতুনকৈ খুলিছে সকলো শ্বেয়াৰ কৰক ভাল লাগিব আৰু আজি আমাৰ ভাওনালৈ অহাৰ বাবে ইয়াক ধন্যবাদ জনাইছোঁ ধন্যবাদ ভাওনাখন আজি সঁচা কথা কৈ দিছোঁ ৰিকিক মই ইন্দ্ৰভা কৈছিলোঁ ৰিকিক মই অন্তখুলি কেতিয়াবা ভাল হ'লে ভাল বুলি কওঁ বেয়া হ'লে বেয়া বুলি কওঁ ইয়াক মাজতে মই দুখনমান ভাওনা নিদিয়া হৈছিলোঁ ইয়াক উস্তাদি বেছি হৈছে কিন্তু আজি সেই আগৰ গতিটোত ঘূৰি কি ক'ব ৰাইজ ভাওনা কৰি এতিয়া এনেকৈ নামঘৰতে বহি আছোঁ আৰু বতৰ যিটোহে অৱস্থা গোটেই বৰষুণ বাহিৰত ভাতটো খাই আহিলোঁ আমাৰ এজন শুলে বায়ন আমাৰ বায়নতে শুলে উপায় নাই আৰু কিনো কৰিব আৰু বতৰ এয়া ভাওনা আৰম্ভ কৰোঁতে একো নাছিলে বতৰ কিন্তু ভাওনা শেষ কৰি হৈছে কল্যাণখনমান গাইছোঁ ইফালে দবা পিটা আহিল নহয় বৰষুণ ভাত খালোঁ ভাত খাই হ'ল এতিয়া ভাত খাই হৈ এতিয়া পৰি দিছোঁ আৰু উপায় নাই আৰু কি ক'ব এয়াই আমাৰ সেয়াই আৰু এনেকৈ আৰু এতিয়া কেইটা বাজিলে 4টা বাজিলে আৰু নামঘৰৰ পৰা ওলাই আহিয়ে আকৌ এয়া আধা ৰাস্তাতে বৰষুণে পালে ৰৈ দিছোঁ আৰু ইয়াতে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ